हेलो फ्रेंड्स, मैं आज आपनालोकर आगत शेयर करिब ओलाइছো कठाल गुटी और आम टेঙारे बनोवा माछर जोल। तार कारणे मैं 4 पिस माछ লৈ লৈছো, आदा নহৰু बटा, पियाज काटि লৈছো, कठाल गुटी লৈছো, केঁচা कठाल गुटी गुचाई লৈছো बाकलिটো, এটা केঁচা आम काटि লৈছো এনেদৰে পিস পিস কৰি আৰু দুটা জিকা। আহকচোন চাও ৰেচিপিটো। আমি মাছৰ জোল বনোৱাৰ আগতে মাছ কেইপিস অলপ ফ্ৰাই কৰি লম। মই মাছ কেইপিস এনেদৰে অলপ আধা ভজা কৰি ললো। এতিয়া কেৰাহীত তেল গৰম হ'ব দিছো আৰু তেল গৰম হৈছে প্ৰায়। এতিয়া পিয়াজখিনি তাতে দি দিম। এতিয়া পিয়াজখিনি অলপমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। এনেদৰে পিয়াজখিনি অলপ ৰঙচুৱা হোৱাকৈ ভাজি ল'লোঁ। এতিয়া আদা নহৰু দিম। আদা নহৰু দি এইখিনি অলপমান ভাজি ল'ম। নহৰুখিনি ভজা প্ৰায় হৈ গৈছে। এতিয়া তাতে কাটি লোৱা জিকা কেইপিস দি দিম। আৰু কঁঠাল গুটি কেইটাও লগতে দি দিম। এনেদৰে ভালকে লৰাই লম। তাতে হালধি দিম আধা চামুচ আৰু নিমখ আপুনি আপোনাৰ আন্দাজ মতে দিব। ভালদৰে লৰাই লম। এইখিনি কম জুইত অলপ সময়ৰ কাৰণে ঢাকন মাৰি দিবৰ কাৰণে ৰাখিব আৰু জুইটো কম কৰি ৰাখিব। এয়া চাওক আমাৰ প্ৰায় ভাজা হৈছে। এতিয়া তাত অলপমান আমি পানী দি দিম। পানী দি এটা উতল অহালৈ ৰখিম। এয়া চাওক এয়া ভালদৰে উতল আহিছে। আমি এতিয়া তাতে মাছ কেইপিস দি দিম। আৰু লগতে আমি তাত একেলগতে আম টেঙা কেইপিস দি দিম। আমি এতিয়া এইখিনি কম জুইত উতলিবৰ কাৰণে ৰাখি দিম। এয়া চাওক আম দিয়া মাছৰ তৰকাৰী আমাৰ ৰেডি হৈ গৈছে। আপুনি এই ৰেচিপিটো বনাই চাবচোন। গৰম দিনৰ কাৰণে বহুত উপযুক্ত হয়। আপুনি খাই ভাল পাব। আৰু আপুনি এই ৰেচিপিটো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। যদি আপুনি ভাল পায় তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব।